बरपेटा रोडआव ड्राग्सजों लोगोसे ड्राग्स फालांगिरिखौ पुलिसा हमदों। पुलिसा हमनाय ड्राग्स फालांगिरिनि मुंखौ आफजाल खान होननानै मिथिनो मोननाय जादों। ड्राग्स फालांगिरिनिफ्राय गं 25 ड्राग्सजों आबुं कन्टेनार हमदों पुलिसा। हमजानाय ड्राग्स फालांगिरिनि न'आ बरपेटा रोडनि 9 नं वार्डनि आल आमीन नोगोराव होननानै मिथिनो मोननाय जादों। हमजानाय ड्राग्स फालांगिरि आफजाल खाननिफ्राय 4.52 ग्राम ड्राग्सजों लोगोसे गंनै मबाइल फन आरो गंसे मटरसाइकेल हमदों पुलिसा। मख'नो गोनांदि बेनि सिगांबो ड्राग्स फालांगिरि आफजाल खाना ड्राग्स फालांगिरि खालामनानै खेबनै हमजानानै जेलाव थांनांदोंमोन। ड्राग्स फालांगिरि आफजाल खानखौ बरपेटा रोड पुलिसा जेरा हमगासिनो दं। সঁচাকৈ আমি বহুত লজ্জিত যে আমাৰ ৰেল গেটৰ এইখিনি ঠাইত যে ড্ৰাগছৰ যিখিনি ব্যৱসায় বহুত দিনৰ পৰা চলি আছে। ইয়াৰ আগতে কেইবাবাৰো প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে, কিন্তু এই বস্তুখিনি কমা নাই। আমি ৰাইজে প্ৰত্যক্ষ কৰিছোঁ ইয়াতে বহুত ডাঙৰ ডাঙৰ ঘাটি আছে। ইয়াতে আমি যিখিনি প্ৰত্যক্ষ কৰিছোঁ এইখিনি আমি আৰক্ষীক অৱগত কৰিছোঁ, কিন্তু আৰক্ষীয়ে এখন কঠোৰ ব্যৱস্থা ল'ব লাগে যাতে এই অঞ্চলৰ পৰা আমাৰ এই ড্ৰাগছৰ যিখিনি কবলত পৰি আছে আমাৰ যুৱ প্ৰজন্ম এইখিনি যাতে অক্ষাত হৈ যায়। আজি এজন নহয়, এই অঞ্চলত আৰু বহুত আছে। মই ডাঠি ক'ব পাৰোঁ যে ইয়াৰ লগত বহুত ডাঙৰ এটা চক্ৰ জড়িত হৈ আছে। ইয়াক ভালকৈ ধৰিব লাগে আৰু আৰক্ষীয়ে ইয়াত উচিত ধৰণৰ তদন্ত অব্যাহত ৰাখিব লাগে। ইয়াৰ লগত ডাঙৰ এটা চক্ৰান্ত আছে বুলি আমি ক'ব পাৰোঁ। আজি এজনক ধৰিছে, আমাৰ ওচৰতে এজনক ধৰিছে, তাতে 25টামান কণ্টেইনাৰ পোৱা গৈছে। ইয়াতে ইয়াৰ আগতে বিভিন্ন ধৰণৰ কেছ চলি আছে। ইয়াৰ আগতে কেইবাবাৰো ইয়াক ধৰিছে, ইয়াক জেলতো লৈ গৈছে। আফজাল হুছেইন, ইয়াৰ আফজাল হুছেইন। আমি প্ৰশাসনক এই চাগতে আমি আহ্বান জনাইছোঁ যে এই অঞ্চলত আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে ইয়াতে কোনো ধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। ইয়াতে সৰু এটা লাইট জ্বলি আছে। ইয়াৰ লগতে এই অঞ্চলত CCTV কেমেৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ষ্ট্ৰীট লাইটখিনি যাতে মজবুত কৰি দিয়ে সেইটোৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু প্ৰশাসনক এই ক্ষেত্ৰত আমি এইটোৱে জনাওঁ যে তেখেতসকলে উচিত ধৰণৰ যাতে এইখিনি অঞ্চলত ভালকৈ এটা গাইডেঞ্চ দিয়ে, যাতে আমাৰ এই যুৱ প্ৰজন্মই যাতে ইয়াৰ পৰা ধ্বংসৰ পৰা যাতে ৰক্ষা পায়। এইটো 9 নম্বৰ ৱাৰ্ড, কি নাম ঠাইখিনি? আল আমিন নগৰ বুলি কয়। এটা চিক্ৰেট ইনফৰমেশ্যনত আমি আহি বোলে এই আল আমিন নগৰত এজন ল'ৰাক আমি কৰায়ত্ব কৰোঁ। তেখেতৰ লগত সন্দেহজনক ড্ৰাগছ থকা বুলি সন্দেহ হোৱাত আমি চাৰ্কল অফিচাৰক জনাত তেখেতে আহি পেলাই চেক কৰে। তেখেতৰ সন্মুখত আমি চেক কৰোঁ। কৰাত 25টা ফুল কণ্টেইনাৰ ছাছপেক্টেড ড্ৰাগছ পোৱা গৈছে, 2টা মোবাইল পোৱা গৈছে আৰু এখন গাড়ী নাম্বাৰ প্লেটবিহীন বাইক এখন পোৱা গৈছে। এতিয়া টোটেল নেট ৱেট আমি 4 গ্ৰাম পোৱা গৈছে। কণ্টেইনাৰ 25টা 25টা। এইখিনি এজন ল'ৰা আগতেও গৈছে ড্ৰাগছ কেছত। এইজন ল'ৰা এখেতৰ নাম আফজাল খান, আলামিনগৰ। অনুমানিত এইটো এটাত 800-900 কৰি বিক্ৰী কৰে, 25টাত এনেকুৱা কৰে।